ৰাতিপুৱাৰ পৰা হাতখন ইমান বিষাইছে চা বাকে হাতখন ওচৰলৈ আনিব নোৱাৰিছো দিনৰ বাচন খোপা ধুবলৈ এলাহ লাগি থৈ দিলো এতিয়া এখোপা নুধুলে বনাও কেনেকে বাৰু অ চা কে চা অ শুন উচিত সময়ত মাত দিছা হা আজি ঘৰখন ইমান সেমেকি আছে চা মানুহে নাই কেনেকে উতলি থাকিব আমাৰ ফিৰিঙি দুইটা গাঁৱৰ ঘৰলৈ গ'ল মণিমুকুতা অ আচ্ছা শুন তই আহিছ ভালেই কৰিলে তই মোক বাচনকেইটা ধুই দেচোন ৰাতিপুৱাৰ পৰা হাতখন ইমান বিষাইছে চা বাকে হাতখন ওচৰলৈ আনিব নোৱাৰিছো তাকে হ'বলৈ আগতে ক'ব নোৱাৰ এনেই মোৰ পইচা সোপা খৰচ কৰাই মৰক কিয় কিহৰ পইচা অকলে আছো কাৰণে মাংস অকণ আনিলো বোলো ড্ৰাই ফ্ৰাই বনাই খাম এতিয়া এইখন হাতেদি কেনেকে মাংস মুখলৈ তুলিবি গোটেইসোপা বৰুৱানীক দি দিব লাগিব কোনকেইটা বাছত এনে কোনকেইটা মোক দেখাই দিয়কচোন সদ্যহতে এইকেইটা ধুই লচোন মই আৰু কেইটামান আছে উলিয়াই দিম ডালুন মানে নেমু অকণ চেপি দিছো সেইকাৰণে টেষ্টি হৈছে বঢ়িয়া লাগিছে চা এটাকে খাওঁ প্ৰথমে দালি দি ভাতকেইটা খাই লওক চব জপতীয়া খাব নালাগে মাংস পিছত খাম দালি দি ভাতকেইটা খাই লওক তাৰপিছত মাংস খাম হেৰি নহয় মই সুধিবলৈ নহ'ল তই মাংসত জ্বলা খাৱ নে নাখাৱ জ্বলা অকণ হ'লেহে ভাল লাগে চা মই জ্বলা দি বনাইছো আৰু দি দিলো মাৰি দিম চা হেৰি লোকেল খাই ভাল পাওঁ নে ব্ৰইলাৰ দুইটাও ভাল পাওঁ ব্ৰইলাৰটো অকণ কোমল কোমল চা ব্ৰইলাৰ ড্ৰাই ফ্ৰাই তাতে থাকিল ইয়াৰ লোকেলৰ গ্ৰেভিহে লৈ আহোঁ চা ইয়াতচোন মাংস চাইছে একোৱে নাছে মই আকৌ ইয়াত গ্ৰেভিটো আছে বুলি ভাবিছো ফ্ৰাইটো তাত থৈছিলো মানে আছে লৈ আহোঁ ভাতকেইটা চপাই কৰি খাবি বাতিত দিওঁ নে এনে কাঁহী কাষতে দি দিওঁ বাতিটো অকণ দিয়ক কাঁহীটো দিয়ক হ'লেই খাই তে নেলাগে আৰু কি চা মাংস দিয়ক অনা নাই নহয় বনোৱাও নাই নোহোৱাকৈ দেখোন ভাত গোটেই গুগ ৰাখে মাৰিয়ে দিলি হ'ব বাচনখন ধুই থৈ আহিবি